নমস্কাৰ মই আজি এটা ফেচবুকৰ সৰু সেটিংছৰ বিষয়ে জানিবলৈ যেটো যোৱাকালি ফ্ৰেণ্ড এজনক লগ পাই তেওঁ আৰু মই সলভ কৰিব নোৱাৰিলো পিছত মই ঘৰত আহি চাওঁতে গম পালো হেবাবে সকলোৰে বাবে ভিডিঅ'ৰ জৰিয়তে মই সেইখিনি মানে সৰু ইনফৰমেশন হলেও জনাম বুলি ভাবিছো হয়তো বহুতে তেনেকুৱা ফেচ কৰি থাকিব পাৰে প্ৰবলেমখিনি হেবাবে গতিকে বেছি দেৰি নকৰি মোৰ চেনেল কল্যাণ অসমলৈ স্বাগতম জনাই মোৰ ভিডিঅ'টো স্ক্ৰীনত ডাইৰেক্ট দেখাই আছো মোবাইলৰ স্ক্ৰীনলৈ আহো পোনপ্ৰথমতে ফেচবুকটো ওপেন কৰি ললো মোৰ ইয়াতে ওপেন কৰি লৈছো আৰু আপোনালোকে ওপৰৰ ফালে চাব তিনিটা আইকন দেখা পাইছে তাতে কোনো ভিডিও অপচন নাই কোনো প্ৰফাইল অপচন নাই এটো মোৰ আপোনালোকে হয়তো অলপ বেলেগ দেখা পাই আছে কাৰণ এইটো মোৰ আপডেট কৰাৰ পিছত এতিয়া নতুন ভাৰ্সন বিলাকত এনেকুৱাকৈ আইকন বিলাক আহি আছে আগৰ আইকন বিলাক অকমান বেলেগ আছিল তাৰে যেটো সেটিংছত যোৱা সাইডত তিনিটা লাইন থাকে মই দেখাই আছো আপোনালোকৰ চাওক ফটোখন আহি আছে ইয়াৰে সাইডত যেটো মাৰ্কিং কৰা আছে তাত 3 লাইনত ক্লিক কৰিব লাগিব আৰু মোৰ এতিয়া চাওক ইয়াতে মোৰ ফেচবুকৰ যেটো লোগো এটো দি আহি আছে এটোৱে এতিয়া ক্লিক কৰিলে মোৰ যিখিনি খোলা গৈছে আপোনালোকৰ এইখিনি খোলা যাব এটো পেজে খোলা যাব এতিয়া ইয়াৰে তলফালে চাওক সেটিংস এণ্ড পিবিএসি ইয়াৰে তলত আছে সেটিংস তাত ক্লিক কৰিলে সেটিংসটো আহিব সেটিংস এণ্ড পিবিএসিত ক্লিক কৰিলে সেটিংস অপচনটো আহি যাব তেতিয়া সেটিংসত ক্লিক কৰি দিলে হ'ল তেতিয়া এতিয়া নেটৱৰ্ক কাৰণে স্লো হৈ আছে এতিয়া এইটো পেজ খোলা খালে ইয়াৰে এতিয়া তলফালে স্ক্ৰল কৰিব তলফালে গৈ থাকিলে আপোনালোকে দেখা পাব প্ৰিফাৰেন্সেছৰ ইয়াতে 3 নম্বৰ অপচনটো দেখিছে শৰ্টকাটস ইয়াতে শৰ্টকাটছত ক্লিক কৰি দিব ইয়াতে শৰ্টকাট বাৰ দেখিছে শৰ্টকাট বাৰত ক্লিক কৰিব এটা আপোনালোকে মোৰ ইয়াতে চাওক আপোনালোক দেখুৱাৰ কাৰণে মই আগতেই গোটেইটা অপচন অফ কৰি লৈছিলো ইয়াতে এতিয়া মোক প্ৰফাইলটো লাগিব তাৰ পিছত ভিডিও অপচনটো লম ভিডিও হোম বুলি কোৱা এটো অপচনটো ললো এতিয়া ইয়াতে তলত দেখুৱাই দিছে নটিফিকেশনত মানে হয়তো মানে যদি নেট কানেকশনটো অকমান উইক থাকে তেতিয়া মানে কি শো কৰাতে দেৰিও হ'ব পাৰে এটো আপোনালোকে বাৰে বাৰে আহি পেলাই ইয়াতে কৰিলে হ'ব এইখিনি কৈ আছো মই এতিয়া চাওক এইখিনি আহিলে ইয়াৰ পৰা বেক কৰিলো এতিয়া চাওক মোৰ পেজটো ৰিফ্ৰেশ কৰি দিয়াৰ লগে লগে এইখিনি অপচন আহিব চাওক ফাৰ্ষ্টটো হ'ল হোম অপচন সেকেন্ডটো ভিডিও অপচন থাৰ্ডটো হ'ল নটিফিকেশন ইয়াত নটিফিকেশন বুলি আহিব তাৰপিছত মই এটো প্ৰফাইলৰ এটো আহি গল এটো সেটিংসত আকৌ সেটিংসৰ আৰু মোৰ 4 নম্বৰ অপচনটো প্ৰফাইলটো মই সিলেক্ট কৰা অপচন কেটা আহি গল ইয়াতে আৰু এতিয়া আসল কথাটো হ'ল যেতিয়া নেটৱৰ্ক মানে স্লো থাকে মইয়ে ফেচ কৰি আছো নে এটো হয়তো কিবা প্ৰবলেম হ'ব পাৰে ফেচবুকৰ হয়তো যেটোকে নতুনকৈ আপডেট হৈছে আপোনালোকে প্ৰবলেমটো নাপাবও পাৰে ইয়াতে যেতিয়া ফেচবুকটো গোটেই কাট কৰি দিব তেতিয়া মোৰ গোটেই আইকন বিলাক আকৌ আহি যায় মানে শো আহি যায় ইয়াতে মোৰ সেটিংসত হয়তো লোড মানে নেটৱৰ্ক কানেকশনৰ কাৰণে সেটিংসটো সেট হোৱা নাই হে কাৰণে এনেকুৱা হৈছে আপোনালোকৰ যদি হেনেকুৱা প্ৰবলেমটো পায় তাতে আকৌ সেটিংসত গৈ পেলাই তাৰে অপচন কেটা যিকেটা নালাগে অফ কৰি দিলে হ'ল বা যিকেটা লাগে অন কৰি দিলে হ'ল মেইন কথাটো হ'ল আপোনালোকে ইউটিউবত বেলেগ ভিডিও পাব তাতে কেতিয়াবা ফেসবুক আনইনষ্টল কৰি দিব কৈছে বা কিবা কৈছে কিন্তু আসল প্ৰবলেমটো সলভ কৰিব লাগিলে আপোনালোকে ইয়াতে সেটিংসত গৈ পেলাই এটো হ'ল মানে ৰাইট প্ৰসেস আৰু ইয়াত কৰিলে আপোনালোকৰ পাৰ্মানেন্ট সলিউশন হ'ব কিন্তু এটা নেটৱৰ্কৰ কাৰণে কিবা এৰৰ দেখাই আছে এটো বেলেগ কথা কিন্তু পাৰ্মানেন্ট সলিউশন কৰিব লাগিলে এটোই অপচন গটিকে সৰু ইনফৰমেশন যদিও জানিবলগীয়া কথা আছিল গটিকে চালে কিবা যদি বুজা নাই আপোনালোকে মোক কমেন্টত জনাব বা মোক ইনষ্টাগ্ৰামতো মেছেজ কৰিব পাৰিব আৰু যদি ভিডিওটো ভাল লাগিলে কিবা অকমান ইনফৰমেশন পোৱা যেন লাগিছে আপোনালোকৰ যদি সহায় হৈছে লাইক এটা দিব চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু নটিফিকেশনটো অন কৰি থব তেতিয়া আপোনালোকৰ লগালগ মই ভিডিও আপলোড দিলে গম পাব আজিলৈ ইমানখিনিয়ে ধন্যবাদ